পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আয়োজনৰ দায়িত্ব লাভ কৰিছে অসম ক্ৰিকেট সন্থাই। আসন্ন এদিনীয়া বিশ্বকাপৰ মূল পৰ্বৰ মেচৰ আয়োজন কৰাৰ পৰা বঞ্চিত হ'লেও অসমৰ ক্ৰিকেট সন্থাই বিশ্বকাপৰ ৱাৰ্ম আপ মেচৰ আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছিল। এতিয়া বিশ্বকাপৰ পিছত নৱেম্বৰত গুৱাহাটীত পুনৰ অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় মেচ। সূচী অনুসৰি অহা 28 নৱেম্বৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টি-20 মেচ বৰ্ষাপাৰাত থকা এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। 2023-24 ছিজনত ঘৰৰ মাটিত খেলিবলগীয়া ভাৰতীয় দলৰ সূচী প্ৰকাশ কৰিছে BCCI। অহা ছেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ভাৰত ভ্ৰমণলৈ আহিব ক্ৰমে অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ড। অহা ছমাহলৈ কোনো টেষ্ট মেচ নেখেলে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে। ভাৰতে যদিহে এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে তেন্তে তাৰ 3 দিনৰ পিছতে পুনৰ খেলপথাৰত নামিব লাগিব ৰোহিত শৰ্মা বাহিনী। 19 নৱেম্বৰত বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ পিছতে 23 নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 5খন টি-20 মেচৰ শৃংখলাত ভাগ ল'ব টীম ইণ্ডিয়াই। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ আহোঁ, ধন্যবাদ। জয় অসম।